নমস্কাৰ মই অদিতি আৰু আপোনালোকক মোৰ ইউটিউব চেনেলৰ অতি গুৰুত্বপূৰ্ণ এটি ভিডিঅ'লৈ আজি স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ বুলি মই গ্যাৰান্টি দিব পাৰো আৰু আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শেয়াৰ কৰক। এটো কাৰণে নহয় যে মোৰ কিবা বেনিফিট হ'ব, যে এটোত আপোনালোকক বহুত হেল্প কৰিব, কিয়নো আপোনালোকে মোৰ যেহেতু ভিডিঅ' চাই গতিকে গম পাই যে মই এবাৰ এইচএছ এক্সাম দিলো আৰু এইচএছৰ পিছত মই কি কৰিম। তো মই গ্ৰেজুৱেশ্যন কৰিম, নৰ্মেলি গ্ৰেজুৱেশ্যন কৰিম বা এনেকুৱা মোৰ নিচিনা লাখ লাখ ষ্টুডেণ্টে ভাবি আছে মই গ্ৰেজুৱেশ্যন কৰিম। তো এইবাৰ যেতিয়া গ্ৰেজুৱেশ্যন কি ছাবজেক্টত কৰিম বা কি কোনখন ইউনিভাৰ্চিটিত কৰিম সেইটো কথা যেতিয়া মোৰ মনত আহিল বা আমাৰ ফেমিলিৰ মাজত আহিল, তেতিয়া এটা আমি কথা গম পালোঁ যে আমি এইবাৰ মেৰিট বেচিছত এডমিশ্যন নাপাওঁ। মানে মোৰ পাৰ্চেণ্টেজ যদি বহুত ভাল হৈছে মই তেতিয়া এডমিশ্যন নাপাওঁ, মই এটা এক্সাম দিব লাগিব আৰু সেইটো হৈছে CUET মিনছ কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট। আৰু এইটোৰ আণ্ডাৰত মে বি 206খন ইউনিভাৰ্চিটি এতিয়ালৈকে ইনক্লুড হৈছে আৰু বাকী ইউনিভাৰ্চিটিবিলাকো লাহে লাহে হ'ব। প্ৰাইভেট পাব্লিক সব ইউনিভাৰ্চিটি প্ৰায় 206খন ইনক্লুড হৈছে CUETৰ আণ্ডাৰত, তো ভাৰতবৰ্ষৰ ভিতৰত। গতিকে এই সকলোবিলাক ইউনিভাৰ্চিটিত আপোনালোকে যদি এডমিশ্যন ল'ব লাগে তো দিব লাগিব CUET। তাত মাৰ্ক বেচিছত আপুনি কোনখনত পায় সেইটো আপোনালোকৰ মানে সেইটোৰ পিছৰ কথা আৰু। তো CUET দিয়াটো একো ডাঙৰ কথা নহয়, কিন্তু প্ৰব্লেমটো আহি যায় আপোনাৰ ছাবজেক্ট চিলেকশ্যনৰ সময়ত। এতিয়া মই এনেকুৱা এটা অৱস্থা হৈছে, মোৰ বহুত ফ্ৰেণ্ডে CUET ইজিকে মানে ৰেজিষ্ট্ৰেশ্যন কৰি দিলে বহুতে, কিন্তু মই ফেব্ৰুৱাৰীৰ পৰা আজিলৈকে CUET ফৰ্মখন ফিল আপ কৰিব পৰা নাই। মানে মেইন প্ৰব্লেমটোৱে হৈছে মোৰ ছাবজেক্ট কেইখন। এনেকুৱা ছাবজেক্ট কেইখন মানে তাতে যিকেইখন CUET লিষ্ট আছে তাত কৈছে যে এইকেইখন ছাবজেক্টৰহে মই এক্সাম দিব পাৰিম। একচুৱেলি সেইকেইখন মোৰ 12ত নায়েই। তো মই এইটোৱে ক'ব বিচাৰোঁ যে আপোনালোকৰ ক্লাছ 8ৰ পৰা এইবাৰ 9ত যাব কিছুমান ষ্টুডেণ্ট বা আপোনালোকৰ মানে এই আৰু কি বুলি কয় এইটো সম্বন্ধীয় কোনোবা হয়তো 8ৰ পৰা 9, 10ৰ পৰা 11 পাব এতিয়া। তো তেওঁলোকে নিশ্চয় এইবাৰ ছাবজেক্ট চিলেকশ্যন কৰিব লাগিব, তেওঁলোকে ইলেক্টিভ ছাবজেক্ট ল'ব লাগিব, কোনোবা আৰ্টছ লৈছে যদি আৰ্টছৰ ছাবজেক্টছবিলাক ল'ব লাগিব। তো এই ছাবজেক্টটো লোৱাৰ ক্ষেত্ৰত একদম মানে নিজে ইচ্ছাৰে মই এইটো ভাল পাওঁ কাৰণে লৈছোঁ, এইটো স্ক'ৰিং ছাবজেক্ট হয় সেইটো কাৰণে লৈছোঁ। এইবিলাক নকৰিব, কাৰণ আগে আপোনালোকে চাই ল'ব যে এইকেইখন ছাবজেক্টহে মই ইন ফিউচাৰ CUETৰ দ্বাৰা হ'ব পাৰিব আৰু সেইকেইখনহে ল'ব। কাৰণ মোৰ এনেকুৱা এতিয়া প্ৰব্লেম হৈছে CUETত মোৰ মাত্ৰ 2খন ছাবজেক্ট আছে, এতিয়া বাকী মই 2খন কি পেপাৰ দিওঁ, মোৰ পেপাৰ দিবলৈ নাই। আৰু যদি মই এনে ভাবোঁ যে এনভাইৰমেণ্টেল ষ্টাডিজ আছে, এনভাইৰমেণ্টেল কি আৰু এনভাইৰমেণ্টৰ বিষয়ে দিব লিখি দিম, কিন্তু একচুৱেলি কোনোবা স্কুলত HS লেভেলত এনভাইৰমেণ্টেলৰো চিলেবাছ আছে, এক্সট্ৰাকৈ কোৰ্চ আছে। 11-12ত অকল এনভাইৰমেণ্টে পঢ়িছে, তো আমি সেইবিলাক কেনেকৈ জানিম। তো মোৰ একদম মানে মই বিৰাট ভাল মানে কি বুলি কওঁ একদম কাটৰ অনুৰোধ কৰিছোঁ আপোনালোকক যে এইটো আপোনালোকে একদম মানে কাৰোবাক গাইড লৈ, মানে আপোনালোকৰ হয়তো শিক্ষয়িত্ৰী থাকিব বা আপোনালোকৰ এনেকুৱা কোনোবা জানা ব্যক্তি আছে আপোনালোকৰ সম্বন্ধীয়, তেওঁলোকক কনচাল্ট কৰিহে আপোনালোকে ছাবজেক্ট চিলেকশ্যন কৰিব। ছাবজেক্ট চিলেকশ্যনটো বহুত ডাঙৰ সমস্যা। এতিয়া মোৰ এনেকুৱা হৈছে যোগ্যতা থাকিও মই একো কৰিব পৰা নাই, হাতত হাত ধৰি বহি থাকিব লগা হৈছে আৰু সেইটো চবতছে ডাঙৰ প্ৰব্লেম। আৰু মই বিশ্বাস কৰোঁ মোৰ লগতে বহুত এনেকুৱা ষ্টুডেণ্ট আছে যাৰ এই প্ৰব্লেমটো হৈ আছে। প্লাছ কিছুমান ইউনিভাৰ্চিটিয়ে কৈ থৈ দিছে যে এখন লেংগুৱেজ, মানে মই এইটোৰ পিছত আকৌ ভালকৈ কৈ আছোঁ বাৰু আপোনালোকক। কিছুমান ইউনিভাৰ্চিটিয়ে এইটো কোৱা নাই যে আপুনি 12ত থকা ছাবজেক্ট কেইখনে ল'ব লাগিব, কৈছে যে যিকোনো এই লিষ্টখনত থকা যিকোনো ছাবজেক্টৰে এক্সাম মই CUETত দিব পাৰিম। AB বুলি এটা আছে, সেইটো মই বাৰু কৈ আছোঁ পিছলৈকে। কিন্তু দিল্লী ইউনিভাৰ্চিটিয়ে একদম ষ্ট্ৰিক্টলি কৈ দিছে যে মই 12ত যিকেইখন পঢ়িছোঁ, যি 4খন পঢ়িছোঁ বা HSত যি 4খন মই এপিয়াৰ কৰিছোঁ, অকল সেই 4খনহে মই লিখিব পাৰিম। তাত বাহিৰে যদি মই নিলিখা বা মোৰ নথকা ছাবজেক্ট এখনৰ দিল্লী ইউনিভাৰ্চিটিৰ কাৰণে মই এক্সাম দিওঁ, মোৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন কেঞ্চেল কৰা হ'ব। তো এইটো এনেকুৱা এটা সমস্যা হৈছে আৰু মোৰ নিচিনা লাখ লাখ ষ্টুডেণ্টে আজি হয়তো ভাবি আছে দিল্লী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পঢ়িম, দিল্লী ইউনিভাৰ্চিটিৰ আণ্ডাৰত মই গ্ৰেজুৱেশ্যন কৰিম। তো তেওঁলোকৰ এইটো সমস্যা হৈছে, কাৰণ মই পাইছোঁ মোৰ এনেকুৱা বহুত ফ্ৰেণ্ড আছে যিয়ে মানে মোৰ লগতো কথা পাতে বা কোনোবাৰ লগত এইটো ডিছকাশ্যন হৈ আছে যে আমি নোৱাৰিম দিল্লী ইউনিভাৰ্চিটিত, মানে ইনভিন ময়ে নোৱাৰিম এতিয়া দিল্লী ইউনিভাৰ্চিটিত ডাইৰেক্ট অনাৰ্ছ কৰিব মই নোৱাৰিম। তো প্ৰব্লেমটো হৈছে সেইটো। এতিয়া মই আপোনালোকক কওঁ যে কি B1 লিষ্ট, B2 লিষ্ট, A লিষ্ট সেইটো কি। আচ্ছা, তো CUETৰ আণ্ডাৰত আপুনি এক্সাম দিব লাগে আৰু এক্সামটো কমন পেপাৰ হ'ব, মানে চবে একেখনে পেপাৰ পাব। ভাৰতবৰ্ষত চবে একেখন পেপাৰে পাব। তো এতিয়া তাত আপুনি ছাবজেক্ট বা লেংগুৱেজ চিলেক্ট কৰিব লাগিব। তো ফাৰ্ষ্ট থাকে A লিষ্ট।
এই লিষ্টখনত ল্যাঙ্গুৱেজ থাকে 13টা মেবি 13টা থাকে ল্যাঙ্গুৱেজ আৰু তাৰে আপুনি মিনিমাম এটা ল্যাঙ্গুৱেজ সিলেক্ট কৰিব পাৰিব এতিয়া এটাৰ হলনি আপুনি কিবা কি বেলেগো কৰিব পাৰিব কি কি ল্যাঙ্গুৱেজ আছে অসমীয়া পামনে অসমীয়া ইংলিছ জাৰ্মানী চাইনিজ তাৰ পিছত ফ্ৰেঞ্চ বহুত আছে যিমান ইচ্ছা আৰু ইভিন আমাৰ গুজৰাটী মাৰাঠী এইবিলাকো আছে তো আপুনি যি ইচ্ছা তাকে দিব পাৰিব হেতু আৰু তাৰে পৰা মিনিমাম এখন ল্যাঙ্গুৱেজ এতিয়া কোনেনো আৰু এক্সট্ৰাকে ভাবে এখন যেতিয়া এখনে দিলো আমি এখন ধৰিলো আৰু সেকেন্ড আহিছে B1 লিষ্ট আৰু B2 লিষ্ট এতিয়া B1 লিষ্টত আছে আপোনাৰ ডোমেইনছ বিলাক আপোনালোকৰ সাবজেক্ট তো সাবজেক্ট সায়েন্স আৰ্টস কমাৰ্স মিলি 18টা সাবজেক্ট দিছে আৰু 18টা সাবজেক্টৰ আপুনি ইউনিভাৰ্সিটি ওয়াইজ তেওঁলোকৰ ৰিকুৱাৰমেন্ট বেলেগ বেলেগ হয় এতিয়া দিল্লী ইউনিভাৰ্সিটিয়ে কৈছে যে সেই ডোমেইন বিলাকৰ 3খন আমি ল'ব লাগিব আৰু যদি আপোনাৰ 3খন হোৱা নাই তেনেহলে B1 লিষ্টৰ পৰা 2খন আৰু B2 লিষ্টৰ পৰা এখন ল'ব লাগিব ঠিক আছে তো B1 লিষ্টত আছে আপোনাৰ ধৰি লওক এন্থ্ৰোপলজি আছে পলিটিক্যাল সায়েন্স আছে জিওগ্ৰাফি বায়োলজি এনেকুৱা মানে অলপমান কমন আমি বিলাক যিবিলাক জানি থাকো হেনেকুৱা টাইপ সাবজেক্ট আছে যিবিলাক মানে অল ওভাৰ ইন্ডিয়াত আমি চলি থাকে আৰু জানো সচৰাচৰ জনা সাবজেক্ট হেনেকুৱা আছে আৰু B2 লিষ্টত যি কেখন সাবজেক্ট আছে মই নাজানো যে মই লিষ্টখন সোৱাৰ আগলৈকে মই নাজানো যে এইচএস লেভেলটো এনেকুৱা টাইপৰ সাবজেক্টত শিকায় একচুয়ালি এটো মোৰ ভুল দিয়কচোন মই নাজানো কিন্তু হেতু যে শিকায় মই সেইখিনি নাজানো ভাবকচোন এতিয়া মই কি কৰিম মোৰ কোনো ধৰণৰ অপচনে নাই হসাকে অপচন নাই এটা কি কৰিব লাগে কি কৰিব নালাগে হয়তো আপোনালোকৰ যদি কোনবাই জানে এটো বিষয়ত কব মোক কিন্তু হেতু সিলেকশন কৰিব লাগে এতিয়া সৰ্বমুঠ মই আপোনালোকক এইটোৱে কব খুজিছো যে আপোনালোকৰ কোনবা যদি ক্লাস 9ত এবাৰ পাব তেওঁলোকক ইন ফিউচাৰ তেওঁলোকে কি মানে 12ত কি সাবজেক্ট লৈ তেওঁলোকে পাস আউট হ'ব তাৰ পিছত তেওঁলোকে গ্ৰেজুৱেচন কিহত কৰিব হেইটো আগে গম পাই সিউটিৰ লিষ্টখন আপোনালোকে আগে নেটত চাই লব চাই লৈ হে সাবজেক্ট আপোনালোকে চুজ কৰিব আৰু যেটো আমি নকৰাৰ কাৰণে মোৰ নিচিনা আৰু বহুত এনেকুৱা ষ্টুডেন্ট আছে যাৰ প্ৰবলেম হৈছে ইভিন মই ইমান দিনৰ পৰা ভাবি থকা এটা ড্ৰিম মোৰ এক দিনত ভাঙি গৈছে এতিয়া হয়তো মই বেলেগ বেলেগ ইউনিভাৰ্সিটিত পাব পাৰো হেতু ডাঙৰ কথা নহয় কিন্তু মোৰ সেই ড্ৰিম কলেজখন ড্ৰিম ইউনিভাৰ্সিটিখনত মই নাপাও আৰু হেতু সঁচাকে দুখ লগা কথা বহুত বাৰু নন সিউটি ইউনিভাৰ্সিটিও ইণ্ডিয়াত আছে বহুত তো হেবিলাকৰো ট্ৰাই কৰিব লাগিব তো মোৰ সৰ্বমুঠ মিলাই এটোৱে ক'ব বিচাৰিছো সাবজেক্ট সিলেকশন আপোনালোকে বহুত মানে সাৱধানতাৰে কৰক বহুতৰ মানে কি বুলি কয় ৰিকুৱাৰমেন্ট লৈ পেলে কৰক মানে বেলেগক দেখি লব না লাগে বেলেগক দেখি লহয় জনা শুনা মানুহৰ পৰা আপোনালোকে সাজেশন লৈ লব আৰু এটা মই কথা অলপ আগত আমি পাঠশালা গৈছিল আৰু যাতে মই এজনী ফ্ৰেন্ড লগ পালো তাই কৈছে মোৰ সিউটি ৰেজিষ্ট্ৰেচন কৰি আহিলো তাৰছত মই কৈছো তোৰ আৰু মোৰটো একেলগে সাবজেক্ট আছে তই কেনেকৈ কৰিব পাৰিলি তো তাই কৈছে মই কেফেট কৰিলো আৰু তাই সাবজেক্ট লৈছে ইংলিছ অসমীয়া আৰু পলিটিক্যাল সায়েন্স দিছে যেটো একদম ভুল তাই ৰেজিষ্ট্ৰেচন কাৰ্ডখনে হয়তো মানে এই হৈ যাব তাই কেনসেল হৈ যাব কাৰণ আপুনি ল্যাঙ্গুৱেজ এখন বা এখনতকৈ বেছি ল'ব পাৰিব যিমান ইচ্ছা সিমান ল'ব পাৰিব কিন্তু ডোমেইন বা সাবজেক্ট মিনিমাম 3খন হ'ব লাগিব মানে মই ইতিয়ালৈকে যিকেখন চাইছো তো মিনিমাম 3খন বা 2খন ডোমেইনটো থাকিবই লাগিব পাবলিক ইউনিভাৰ্সিটি বিলাকত প্ৰাইভেট বিলাকত বাৰু নাথাকে হিমান এখন ল্যাঙ্গুৱেজ এখন জেনাৰেল টেষ্ট দিলে হৈ যায় আৰু কিন্তু বাকি পাবলিক বিলাকত আপোনাৰ মিনিমাম 3খন বা 2খন ডোমেইন থাকিব লাগিব আৰু লগত এখন সাবজেক্ট ল্যাঙ্গুৱেজ থাকিব লাগিব গতিকে মই এটো অনুৰোধ কৰো যে এতিয়াটো সিউটি লাষ্ট ডেট দিছে 30 মাৰ্চ গতিকে তেতিয়ালৈকেও যদি এতিয়াও যদি কোনোবা কৰা নাই হয়তো তো কৰক আৰু কৰাৰ সময়ত নিজে নিজে উস্তাদ উলাই পেলাই নকৰিব কাবা খুদি লওক নাজানে নেটত অলপমান বহক কাৰণ আজিকালি সবৰে হাতে হাতে নেট থাকে ইন্টাৰনেট থাকে গতিকে অলপ নেটত বহক কাৰোবাৰ লগত কনসাল্ট কৰক আপোনাৰ টিচাৰকো সুধিব পাৰে যোনে নেকি জানে কথাবিলাক আৰু নিউ এডুকেশ্যন পলিচি ইমান আমাৰ প্ৰবলেম দিছে মই একো সলিউশন পোৱা নাই তো আপোনালোকে হেতু চাওক ভালকে গণি পিটি চাওক আৰু চাই পেলাই হেতু তাৰ পিছতহে ডিসিশন ল'ব নিজে মানে অমুকে এটো লৈছে মও লও হেতু নহয় ভালকে ৰিকুৱাৰমেন্ট বিলাক চাব নহলে আপোনাৰ কি বুলি কয় ৰেজিষ্ট্ৰেচনখন কেনসেল যাব গতিকে তুমি এটো ৰিকুৱেষ্ট কৰিবানে ভিউৱাৰ্সক যে তাৰ ভিতৰত যে তোমাৰ ভিউৱাৰ্স বিলাকৰ ভিতৰত যদি কোনবা সিউটি সম্পৰ্কে তোমাতকে বেছি জনা আছে তোমাক কমেন্টছ কৰিব কাৰণে একদম কমেন্টছ কৰক এটো কাৰণ মই বহুত দুবিধাত আছো বেয়া দুবিধাত আছো মই গতিকে হাতজোৰ কৰি কৈছো কোনোবাই যদি সঁচাকে জানে মোক একদম কন্টাক্ট কৰক মোৰ অৱস্থা ভাল নহয় মোৰ
সঁচা ভাল না মই একদম টেনশ্যন হৈ আছে কাৰণ ড্ৰিম কলেজখন হোৱা নাই মোৰ সেইটো বেছি টেনশ্যন খাই আছে মই মাত্ৰ 12খন ইউনিভাৰ্চিটি সিলেক্ট কৰিব পাৰিছো তোমাৰ কি কি সাবজেক্ট আছিল মোৰ সাবজেক্ট আছে লজিক ফিলসফি এন্থ্ৰোপলজি পলিটিকেল সায়েন্স আৰু এডুকেশ্যন তাৰে মই অকল পলিটিকেল সায়েন্স আৰু এন্থ্ৰোপলজি ল'ব পাৰিছো বাকি দুখন মই ল'ব পৰা নাই বাৰু মেপিং সিস্টেম এটা আছে দে দিল্লী ইউনিভাৰ্চিটিৰ আন্ডাৰত কিন্তু মোৰ মেপিংটো হোৱা নাই মেপিংটো আৰু বেলেগ আৰু হেতু মানে আপুনি ধৰিলক পলিটিকেল সায়েন্স আছে পলিটিকেল সায়েন্স আপোনাৰ নাই কিন্তু পলিটিকেল সায়েন্সৰ ৰিলেটেড কিবা সাবজেক্ট যদি আছে ওচৰৰ সাবজেক্ট হেতু লৈও এক্সামত মানে এপিয়াৰ কৰিব পাৰে কিন্তু মোৰ মেপিংটো একো হোৱাই নাই গতিকে কাটৰ অনুৰোধ ভালদৰে আপোনালোকে চাই চিটি সাবজেক্টবিলাক চুজ কৰক আৰু এই ভিডিওটো মোৰ কাৰণে নহয় অকল আপোনালোকৰ নিজৰ কাৰণে নিজৰ আপোনজনৰ কাৰণে অন্তত ভিডিওটো শ্বেয়াৰ কৰক বহুত হেল্প হ'ব বুলি কৈছো বহুত হেল্প হ'ব আৰু আপোনালোকে কোনোবাই যদি জানেও তো মোক জনাওক কাৰণ সমস্যা সবৰে হৈ আছে মোৰ একে সেম এজৰ গতিকে ভিডিওটো এয়াই যদি ভাল পাইছে লাইক কমেন্ট শ্বেয়াৰ আৰু যদি প্ৰথমবাৰ আপুনি মোৰ চেনেলটো ভিজিট কৰিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থব যাতে মই ভিডিও দিলে আপুনি পায় বাকি আকৌ আহিম এটি নতুন ব্লগৰ লগত তেতিয়ালৈকে বাই বাই জয় আই অসম